গাইজ স্বাগতম জনাইছোঁ আজি নতুন এটা ভিডিঅ'লৈ। আজি হৈছে শুকুৰবাৰ আৰু আজি মানুহ বিহু, তো আপোনালোকে গম পাইছেই। তো আজিৰ দিনটোত সৰুৱে ডাঙৰক সেৱা কৰে, তো আমিও কৰিলোঁ। আজি আপোনালোকক দেখাম। আজি মানে বেলেগৰ ঘৰত বিহু চাব যাব পাৰি আৰু আজি একচুৱেলি আমৰলি টোপ খাব লাগে। মানে আমৰলি টোপ 101 শাক মিক্স থাকে বুলি কয়, তো আজিৰ দিনটোত আমৰলি টোপ খালে ভাল হয়। আৰু সেইফালে চাওকচোন, আমাৰ মা বৰমা আৰু খুৰী পূৰা আমৰলি টোপ পাৰাত ব্যস্ত, তাতে বিচাৰি আছে। এইফালে খুৰী চাওক, পূৰা ডাং লৈ আপোনাৰ আমৰলি টোপ বিচাৰি আছে, পাৰিবলৈ মানে ৰেডি হৈছে। তো আমাৰ ইয়াতো এটা আছে। একচুৱেলি মই আমৰলি টোপ পৰা নাই, মানে কাৰণটো হ'ল যোৱা বছৰ আমি আমৰলি টোপ পাৰিছিলোঁ, বহুত ওখ গছৰ পৰা পাৰিলোঁ। মানে আমাৰ বাৰীতে আছিলে, বহুত ওখত আছিলে, কমচে কম 3-4টামান আছিলে আমৰলি বাঁহ আছিলে। আমৰলি বাঁহ 3-4টামান আছিলে। তো আমি পাৰিলোঁ, টোপে নাপালোঁ। মানে টোপ ইমান 1 বাতিমান পালোঁ। তো ইমান কষ্ট কৰি ইমান ওপৰলৈ উঠি যদি আমৰলি টোপে নাপাওঁ, তেতিয়াহ'লে ইমান কষ্ট কৰি লাভ নাই। সেইটো কাৰণে এবাৰ মই পাৰিবলৈ যোৱা নাই। এই মজা টোপ, ভাত টোপ একেবাৰে। বাৰুকে দিব তোক ধেৰ পৰিলে ক এনেকৈ কৰি দিলোঁ মই। লৈ যাব পটাপট সিহঁতি। এইখনে মাৰি দিব লাগিছিলে, দাখনে থাক থাককৈ তাত সোমাই আছে, লাগি থাকে নহয় টোপবোৰ। মই জানিছোঁ আকৌ এইটোত ওলাব বুলি। দিছে টোপ, চাওক টোপ, বঢ়িয়া টোপ ওলালে। হালধি দি দিয়াত পূৰা পলাইছে। আৰু এটা বহুত কষ্টত পাৰিলোঁ। ইয়াৰ পৰা এই ডাল চাল গোটেই গছ ভাঙি গ'ল। এইফালে আমাৰ আমৰলি টোপখিনি চাওক, একদম বঢ়িয়া, একদম ধুনীয়া চফা, একদম গোটা গোটা ওলালে। তো মানে কি হ'ল, একচুৱেলি আমৰলি টোপ আমাৰ 3 ভাগ হ'ল। তো খুৰী বৰমা আৰু আমাৰ ঘৰলৈ আহিলে, তো 3 ভাগ হ'ল। তো বহুতখিনি ওলাইছিলে, 1 কেজি মানে ওলাইছিলে। মানে ধৰি লওক এপোৱাতকৈ ওপৰ পালোঁ আৰু। তো চাই থাকিব আগলৈ আৰু কি কৰোঁ। এতিয়া মই একচুৱেলি লগৰ এজনৰ ঘৰলৈ যাম, লগৰ ঘৰত বিহু খাবলৈ যাম, তো আপোনালোকক দেখাই থাকিম। এইফালে আমাৰ আমৰলি টোপ অকণমান লৈছোঁ, এনেই অলপ নিয়মটো আৰু আমৰলি টোপৰ লগত আৰু এইখিনি ভাজিবলৈ আছে, ভাজিবলৈ আছে। মজা আমৰলি টোপ। এফালে আকৌ সেইফালে ৰাস্তাই নাই, ৰাস্তাই নাই সেইফালে। ক'ত যাওঁ, এইফালে ৰাস্তা আছে গৈ। এতিয়া গেছ গৈ আছোঁ লগৰ এজনৰ ঘৰলৈ বিহু খাবলৈ। লগৰ 2জনমানৰ ঘৰত বিহু খাই আহোঁগৈ। আৰু বতৰটো চাওকচোন, আজি কি মজা কৰিছে বতৰটো, মানে পূৰা বিহু বতৰ আৰু মজা বিহু বতৰ। তো এনেকুৱা বতৰ কৰিলে ভালো লাগে। ইয়াত আপোনাৰ এই ফিল্ডখনতে কাইলৈ আছে মুকলি বিহু। তো আপোনালোকক যদি মই সময় পাওঁ যে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কাইলৈ মুকলি বিহু আছে এখন ফিল্ডতে। সেই লগৰজনৰ ঘৰ পাই গৈছোঁহি আৰু 1 কিলোমিটাৰ আছে। এইফালে চাওকচোন কিমান ক'লা মোলা কৰি আছে, আৰু এইফালে চাওক মুকলি পোহৰ, একদম ধুনীয়া ৰ'দ দি আছে। এইফালে মেবি তিনিচুকীয়া ছাইড হয়, এইটো তিনিচুকীয়া ছাইডে মেবি পূৰা বৰষুণ দি আছে নেকি, পূৰা ক'লা মোলা কৰি আছে। সেইখিনি নাচি আছে নেকি? তোক দেখাই দিম দেই ইউটিউবত। এনেই আড্ডা মাৰি আছোঁ, আৰু এজন আহি আছে, আহি পূৰা বৰষুণ, পূৰা বৰষুণ। বিহু খাব আহি চাহ তাহ খালোঁ। এইফালে লগৰজনৰ ফাৰ্মখন, লগৰজনে কুকুৰা আছে, লেয়াৰ মুৰ্গী, কণী ফাৰ্ম হয়। এতিয়া ই দানা দিব, আপোনালোকক দেখাম। এইবাৰ কণীখিনি চাওক, এনেই কেইদিনত হ'ল? 2 দিন।
আজি আজি আৰু কালি বাপৰে আজি এতিয়া শেষে শেষ হোৱা নাই ৰাতিলৈকে আৰু পাৰিব 8টা বজালৈকে পাৰে বাঁহৰ সদা মতাখিনি ক'ত কিমান আছে কুকুৰা 300 এইফালে এটা আছে গঁৰাল ইয়াত মতাখিনি থৈ দিছে এইটো পিঞ্জৰাটো চাওক বাঁহৰ পুৰা আইডিয়া লগাইছে কম খৰচত আইডিয়া লগাইছে কওক 10 টকা এটাত কেইটা 10 টকা এটা 10 টকা এইটো পইচা বদলিছোঁ 10 টকা এইবোৰ চব কণীয়ে কণী এইটো কণী এইফালে কণী এইফালে আছে কণী ঘৰ পালোহি একচুৱেলি এতিয়া সময় হৈছে আপোনাৰ 6:30 আৰু দেৰি হ'ল মানে অহা মই আহিবলৈ লৈছিলোঁ এটা পিছত আপোনাৰ বহুত জোৰকৈ বতাহ বৰষুণ আহিলে আৰু এতিয়া কাৰেণ্টটো নাই মই আপোনাৰ মোবাইলৰ ফ্লেছত আপোনাৰ ভিডিঅ'টো কৰিছোঁ কেনেকুৱা দেখিছে মই ইমান ভালকৈ নাই তো যেনে তেনে পালোহি আৰু আহি বৰষুণটো অলপ আহিছিলে মাজতে তেতিয়া পটাপট আহি গ'লোঁ তাৰপৰা মোৰ 10 মিনিটমান লাগে স্পীডত আহিলে পটাপট আহি গ'লোঁ এতিয়া পূৰা মেঘ গাজি আছে আৰু আপোনালোকৰ যিটো বতৰটো দেখাইছিলোঁ অলপ আগত যে ক'লা মোলা কৰি আছে বুলি একচুৱেলি সেইটো তিনিচুকীয়া ছাইডে দি আছিলে কিন্তু আমাৰ ইয়াতো আহি গ'ল আৰু এইফালে খাই আছোঁ চাহ আমি চাহ আপোনাৰ এয়া মিমি পেকেট দি বনাইছোঁ মিমি আৰু এইফালে চাটকিনছ দিছোঁ এপেকেট আৰু এইফালে চানা আছে চানা দি বনাইছোঁ তো আপোনাৰ যিখন ফাৰ্মখন দেখাইছিলোঁ ফাৰ্মখনৰ বিষয়ে যদি আপোনালোকে আৰু বিশেষ জানিব বিচাৰে তেতিয়াহ'লে কমেণ্টত জনাব আমি ভালকৈ এদিন গৈ কিনে দেখাম তো ধন্যবাদ আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত টিল দেন বাই বাই What does